নমস্কাৰ, মোৰ নাম অনিমা বেগম, ঘৰ ২ নং ভোগপুৰ তামুলীহাটত। মই বিয়াৰ আগতে আমাৰ ঘৰৰ অৱস্থা বেয়া হোৱাৰ কাৰণে মই কোম্পানীত কাম কৰিছিলোঁ ১৫ বছৰ। তাৰপিছত মই লকডাউন হওঁতে মই ঘৰত আহিছিলোঁ। তেতিয়া আমাৰ ওচৰৰে গাঁৱৰ ল'ৰা এজন ৱাহিদুৰ ৰহমান মোক মানে নানা ধৰণৰ ফুচুলাই ৰঙীয়া কোৰ্টত মোক বিয়া কৰায়। তাৰপিছত সিহঁতৰ ঘৰতে মই নিকাহ হওঁ। তাৰপিছত এতিয়া মোৰ ৫ লাখ টকাটো হাজবেণ্ডে মোক যে লোভতে বিয়া কৰাইছিল মই জনা নাছিলোঁ। পিছত হাজবেণ্ডে মোৰ টকাখিনি শেষ কৰি কেনে মোক আকৌ যৌতুকত মানে উৎপাত কৰি মোক মাৰধৰ কৰি কেনে মোক খেদি দিছে। হাজবেণ্ডৰ ঘৰত মই বহুত অশান্তিত থাকিছিলোঁ। ৩ মাহ মাত্ৰ মোক ভালকৈ ৰাখিছিল। তাৰপিছত মোক 10 মাহ পিছত মোক খেদি মাৰি পঠিয়াইছে। মই এতিয়া ৩ মাহ ঘৰত মই যেতিয়া মাৰ ঘৰত আহিছিলোঁ তেতিয়া মই থানাত জুলাই মাহৰ ৫ তাৰিখে মই কেছ এটা দিছিলোঁ। কেছটো 130 কেছ নম্বৰ আৰু 498 ধাৰা। গতিকে পুলিচে সিহঁতক ধৰিলে নে নাই, একো সিহঁতৰ ওপৰত একশ্যন ল'লে নে নাই সেইটো মই ক'ব নোৱাৰোঁ। কিন্তু আসামী কিন্তু বিন্দাছ ঘূৰি আছে। এতিয়া মই কিন্তু ন্যায় বিচাৰোঁ। সিহঁতে একো উচিত শাস্তি পাব লাগে। মোৰ পৰা লোৱা ৫ লাখটো হাজবেণ্ডে মোক ঘূৰাই দিব লাগে। কাৰণ সেইখিনি টকাৰে মোৰ ভৱিষ্যত আছে। মই বেলেগত বিয়া হ'লে সেইখিনি টকাৰ মোৰ প্ৰয়োজন হ'ব, বা যদি মই বিয়াও নহয়, যদি মই ঘৰতো থাকোঁ তো সেইখিনি টকাৰে মই কিবা এটা বিজনেছ কৰি খাব লাগিব। গতিকে মোক সেইখিনি ন্যায় পুলিচ প্ৰশাসনে মোক ন্যায় দিব লাগে। হাজবেণ্ডৰ নাম কি আপোনাৰ? হাজবেণ্ডৰ নাম ৱাহিদুৰ ৰহমান আৰু শহুৰৰ নাম আছৰাফুদ্দিন লস্কৰ, লালা জনাব বুলিও কয়। আৰু হাজবেণ্ডে তিৰখেলা চলায়। হাজবেণ্ডৰ সম্বল আছে মোক টকাখিনি দিয়াৰ। হাজবেণ্ডে মোক টকাখিনি দিব লাগে। আৰু যদি হাজবেণ্ডে মোক টকাখিনি দিব নোৱাৰে, হাজবেণ্ড আৰু হাজবেণ্ডৰ পৰিয়ালৰ উচিত শাস্তি হোৱাটো মই বিচাৰোঁ। মই কোম্পানীত কাম কৰিছিলোঁ। ৩-৪ হাজাৰ টকা মাহে মাহে মই জমা কৰি থৈছিলোঁ। 15 বছৰ লাগিছিল মোৰ জমা কৰাটো পইচাখিনি। গতিকে মোক এতিয়া পইচাখিনি মোক দিব লাগে। হয়তো যদি দিব নোৱাৰে তেনেহ'লে উচিত শাস্তি হোৱাটো মই বিচাৰোঁ। যৌতুকৰ কাৰণে মোক মাৰুতি কাৰ লাগে। ৫ লাখ টকাটো শেষ কৰি কেনে মোক মাৰুতি কাৰ খোজে, ফাৰ্নিচাৰৰ বস্তু খোজে। সেইবিলাক দিব পাৰিলে মোক ৰাখিব, দিব নোৱাৰিলে নাৰাখে। গতিকে নালাগে, মই দিব নোৱাৰোঁ, মই নাথাকোঁ। গতিকে মোৰ পৰা লোৱা টকাখিনি দিলেই হ'ল। আৰু হাজবেণ্ডে মোক ধমকি দি থাকে, SP DSP BDO বাইদেউ এইবিলাক হাতত আছে, মই বোলে কেছ কৰি একো পাত্তা নাপাওঁ। গতিকে তেওঁলোকক মই অনুৰোধ কৰিছোঁ তেওঁলোকে যাতে ভুল পথত যোৱা মানুহক সহায় নকৰে, মোৰ নিচিনা মানুহক যাতে তেওঁলোকে সহায় কৰে। আপোনাক কেনেকুৱা ধৰণৰ মাৰধৰ কৰিছিল? মোক বহুত চুলিত ধৰি মাৰপিট কৰি থাকে। চুলিত লাঠিয়াই ঘুচাই আৰু মানে চুচৰি লৈ ফুৰে চুলিত ধৰি কেনে। পিঠিত এতিয়াও মোৰ দাগ আছে, কাণৰ এতিয়াও মোৰ বিষ আছে। মই মেডিকেল কৰাইছোঁ। গতিকে মেডিকেল কাগজো মোৰ আছে। আৰু এইখন এজাহাৰ মই